আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আৰু নতুন নতুন ভিডিঅ'বিলাক আগতেই পাবৰ বাবে আপোনালোকে আমাৰ খাতি দৰঙীয়া চেনেলটি ছাবস্ক্ৰাইব কৰক লগতে কাষতে থকা ঘণ্টা বটনটি দবাই দিয়ক ধন্যবাদ। ভাই সদায় যি এনেকৈ মেকুৰীৰ নিচিনাকৈ আহি এটা মোকো লৈ আহা তইও বহি থাকা কিয় ৰখি থাকা ইয়াত আহি মেকুৰীৰ লগত তুলনা নকৰিবি দেই ভাই কি পিছে তই বাঘৰ লগত তুলনা কৰ বাঘ চিংগুল লিকিৰাত সদায় বাঘৰ লগত তুলনা কৰ চিকাৰ কৰকৈ থাকে দুটা বস্তু আহক দেচোন মাল চিকাৰ হৈ দৌৰাই দিবি নেকি এই ভাই হা এই বটকে কালাইগড় পৰা হৈ যাইছো নি কি হয় এই মোৰ জাঙিয়া নাই এটা ৰূপা জাঙিয়া কিনিব লাগিছিল এই ভাই কি ৰূপে জাঙিয়াৰ কথা নকবিয়ে মোৰ আগত হা নকবি মোৰ কিয়া জানাহে দেখোন তাইৰ নাম ৰূপা আছিল মোৰ জাঙিয়াৰ কথা কলিয়ে ৰূপা জাঙিয়াৰ লাগি মনত পৰে আৰু ৰূপা বুলি কলিয়ে মোৰ তাইৰ লাগি মনত নপৰিব নেকি দে 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 মোৰ ভুল হৈছিলে কিয় বেলেগ জকি চকি হ'লেও ল'ম পিছে যৌ চাবি নে যাম নহয় এই আগতে চাই লওঁ তই যি কাৰোবাক ৰখা বুলি ক'লে এতিয়া কাক ৰখি আছা ক'বা নোৱাৰো কি ক'বা নোৱাৰো নাম কি হয় একো ক'বা নোৱাৰা ক'বা নোৱাৰো পিছে কি ৰখি আছা ইয়াতে চিয়া আহিলে চিয়া চব একে এই পত খাৱা শেষ কৰিবি তই মোৰ নাহে তাকে চাম দে দে আহক ৰ এটা আহিছে আহিছে মাৰি থাকিলে নহয় হেৰি কৰ ৰাখ তাক এতিয়া কিবা কৰি টানি ৰাখিম টানি ৰাখিমে অলপ মোচন দি ৰাখিব লাগিব পুৰা ষ্টাইল ষ্টাইল অলপ লেভেল চেভেল দিবি আৰু ডেকা ল'ৰা হ'ব অলপ মোচন চোচন দি পুৰা ষ্টাইলত এই কি কৰে এই মূৰ দিলে এতিয়া মূৰ দিলে কৰা হেৰি এই ষ্টাইলত ৰাখিব দিয়া নাই সিহঁতে কি বুলি ভাবো ৰাস্তাৰ মাজলৈকে পৰে নেকি কি হৈছে দাদা কৈ দে কি এতিয়া মই গম তই ক'ব লাগিব তই ঘুমাইছা ৰাস্তা তোমাৰ কাৰণে হৈছে এইবিলাক চব কি ৰাস্তাত বাগিৰি গৈছে তোমাৰ কাৰণে হা কিয় কিয় মানে চিনাকি হ'ব ইচ্ছা গৈছে চাওক মই যাওঁ নাই মাইনা ঘৰত কোন কোন আছে কিয় লাগে এই বতুৱা অলপ কথাবিলাক ওপৰত কওঁ হেৰি মেজেঙা মেজিংখান কৰি আছে দেখোন আহঁতৰ ওপৰত উঠি কওঁ নেকি সেইটো নহয় অলপ কথাবিলাক ডাঙৰ ডাঙৰকৈ কওঁ তেতিয়াহে ডাঙৰ ঘৰ চলি বুলি ভাবো কওঁ হে লেভেলত লেভেলত দেই মাইনা এটা ফোন এটা আহিছে দেউতা এই আমাৰ দুটা হাতী বাহিৰত ওলাই নি থৈ দিবিচোন মই যাই পেলাই হাতী দাঁত দুটা চাফা কৰি দিম খালাওৱে আৰু হেৰি এই আমাৰ যি প্লেনখন সেইখনৰ এই পাংখা এখন শুকি আছে নহয় সেইখন সি থবিচোন যোৰা লগাই থবি মই ৰাতিপুৱা এই কালি ৰাতিপুৱা জেগাত যাব লাগিব কি বকি আছা আৰু শুনচোন দাদা এই একপালামান সোণ যোগাৰ কৰি থবিচোন তাৰমানে এই লেট্ৰিনত যি ভৰি দিয়া প্লেট দুখন সেই দুখন এবাৰ সোণাই দি বনাই দিম আৰু হ'ব তই বহুত ওপৰত কৈছা ঐ ভাই দে হ'ব হে কি হেৰি কৰি থাকা হে বাদ দি হ'ব দে এতিয়া কিবা সৰু ছোৱালীটো মাইনা ডাইৰেক্ট কম মই তোক মই ভাল পাম ভাল পালো ভাল পামে এই ভণ্টি বেয়া নাপাবি দেই ই অলপ এনেকুৱাই পকলা এই বগলা নহয় মই জন্মগত পগলা তই সিহঁতৰ আগতে বগলা বুলি ক'লি দেখোন কমে মই এই যাওঁ তোৰ দ্বাৰাই নহ'ব তই ইমান ওপৰত ক'ব লাগে নেকি কথাখিনি এই ভাই কি জানো মই এনেকৈ চিয়া দিয়া এইবিলাক লাইন মাৰি পাৱাই নাই হেলিকপ্টাৰ কোনোবাই পাংখা চিল হয় নেকি ওপৰত ক'ব দিছে কৈছো আৰু লেট্ৰিনত এই ভৰি দিয়া সেইখিনি শুনাই দি নকয় নহয় কোনো যিমান ধনী হ'লেও একপাল্লা বুলিহে ক'ব খুজিছিলোঁ তাই পগলা বুলি ভাবছিলোঁ পগলা বুলি ভাবছি তাই হ'লেও মই সঁচা কৈছোঁ দেশ মই সঁচাকৈ ভাল পাইছোঁ তাইক বিৰাট ভাল লাগছি কিবা কৰি দিবা নৰবিনে মই কেনেকুৱা কৰিম তই এতিয়া সদায় ৰখি থাকিব লাগিব ইয়াতে লাগবই শুনছে নাম্বাৰ চাম্বাৰ ল'বি তেতিয়া হ'ব নে কি যাওঁ যচোন বাৰু আজি যোৱা
ইমান দেৰি যি অলপ ৰাস্তাত অলপ কাম পালো কি কাম পালি এই ছোৱালী চাধা মাৰ অলপ বছ এই কেলবনি খালা দি লওক এই সন্মান কৰি দিবি ছাৰক ছাৰ খাওঁনে আৰু কাণত লগাটো দি বছ এইটো নতুনকৈ আনিছিলোঁ মই ললিহে মিলে ছাৰৰ লগত নতুন পুৰণা আলাপ নাহে সন্মান কৰবা শিক ছাৰৰ লগত মই আজি 10 বছৰ হেৰি কৰি আছো ছাৰ হেৰি তই ইমান দেৰি কিয় হ'ল কঠীয়া তুলি আছিলো তই কঠীয়া তুলিব যাওঁ বুলি কৈছা চন্দাত যাওঁ বুলি কয় সূৰ্যত যাওঁ বুলি কয় তই সন্মান খেদিবি দেখোন এই সূৰ্যত যাই মল্লিহে এই মাত্ৰ ই খৰি লৰিবলৈ আহিছি তই কঠীয়া তুলি আহিছা ইনকেতো নচলব না এ দেৱে ভুল হৈছে ছাৰ ভুল হৈছে মোৰ এই চিয়াটো যে অ আহিব আজি অ তাইক ধৰিম হয়নে অ ধৰিব লাগিব বছ আৰু তহঁতে পুৰা ঠিক থাকবি হয় হা বছ অ আজি ভাত কি এদি খালি কঁঠালগুটি পুৰা আৰু পন্তা ভাত বছ কঠল গুটি পুৰা পৰা আৰু হেৰি পুৰা মই কঠীয়া তুলিব তাৰ কাৰণে বছে খাইছে আৰু নিজে কঠল গুটি দি ভাত খাই আহিছা গৰমৰ দিনত পন্তা ভাত আৰু কঁঠালগুটি পুৰা খোৱা কথাই বেলেগ এই বছ এই খত তোৰ কি দে এইটো আহি যায় বছ না আহি যায় বছ গিলাকৰ এইটো আহি যায় তালি নুফুটিলি হ'ল খত বাৰু নুফুটেই তাৰ বিয়েলি গৈছে নেকি চাওঁ এই বছ ঠিকে আছে না হাতীৰ কপাল আন হৈছে বছ এই বছ ফটাটো কৰ পেটা দিছে কণ্টি লিপষ্টিকৰ ফুটা কেনে ও লিপষ্টিকৰ ফটা লও এই কেনে এই নকবি সাৱধান চাওকে মালিশ কৰ কিবা পইচা পাতি প্ৰব্লেম হৈ আছে নেকি তহঁতৰ এ বছ নকবিয়া চাদা কিন্তু 5 টকা এটা নোহোৱা হৈছে হা তোৰ বছ মই মাছ চুৰ কৰি তাৰ পৰা হাত খৰচটো কিবাকে ওলাইছো আৰু মই এটা কিডনি উলিয়াই বেছি দিম দুটাই বেছি পেলাই পইচাটো ভগাই ল'বি ছাৰ কেনেকে চলবি আকৌ কিডনি বেচিলি এটা দি চলিম হা এটা দি চলিম এই হ'ব বছ তই চিয়াটো চাওঁ আহিছি নেকি এই বছ টাইম হৈ গৈছে টাইম হৈছে আহিছি নেকি আহিছি বছ হৈ যাব ষ্টাইল আহিছি এই শালকানি কি ৰখা নাই একেবাৰে বছ দেখা নাই ক'ত গৈছিলি এই বছক কথা কওঁতে ইমান পল লাগে নেকি এই চিয়া মানে কেনেকৈ কথা কৈ নাজানা নেকি এই বাদ দিয়ে শালকানিৰ কথা লাহে লাহে কওঁ ভদ্ৰভাৱে কওঁ এই মাইনা এই ছাৰে কিবা কৈ আছে ভালকে কোৱা উত্তৰগিলা ক'ত গৈছিলা টিউচনত গৈছিলোঁ এই তোমাৰ ঘৰ ক'ত অলপ আগত এই তোমাক মোৰ ভাল লাগে মই ভাল পাব খোজো কৈ দি তাৰমানে ছাৰে তোক ভাল পাবই সেইটো কৈছি গুণ্ডাটোক আৰু ভাল পাম নে এই ছাৰক গুণ্ডা বুলি ক'লা মোক কি চাই দিয়ে কাক গুণ্ডা বুলি কৈছা এই কি কৈছিলা এই বছ ৰাখবাই নিলো একে মুহি আনছিয়া একো নাই বাইরে আহি যাব ভয় করছি রে তিনটা দেখা পাইছি ডাঙর ডাঙর ফুটা দেখা পাইছি চুলি নাই এগুলা ভয় করছি একো নাই তা আমি আকৌ অলপ বহো আছোন বেলেগ কিবা পাওঁ নেকি বছ এইটো ৰৈছি দেখো ৰৈছি বছ কিবা বেয়া হৈছে মাছো কিবা এটা হৈছি কি হৈছে গাড়ীখন ষ্টাৰ্ট দিব পৰা নাই কিয় ভয় কৰিছা কো আমি সহায় কৰি দিম নহয় নে কি এই বছ ষ্টাৰ্ট কৰি দিয়ে বছ আছে তো বছে ঠিক কৰি দিব নহয় মোবাইলটো লও ভাল হৈ গ'ল দোকান আইডিয়া লগে ভাল হৈ গ'ল কেনে হাত কেনে মোৰ এই বেৰাই হাত থেংক ইউ দাদা কিয়া গাড়ীখন ভাল কৰি দিয়াৰ বাবে থেংক ইউ কৈ কাম নাই থেংক ইউ কৈ কাম নাই বিনিময় লাগব আমাক এই বিনিময় লাগব পইচা নহয় আমাক বছ পইচা নালগে মোৰ বহুত পইচা আছে কঁঠাল কি মোক ভাল পাবা লাগে তুমি সিধা কথা গুণ্ডা এটা হ্যাঁ মোক গুণ্ডা বুলি কলি ये सेल करिए गुंडा বুলি কয় এ বছ ফেলা আনা এ বছৰ কি নাই ইংগে জি বলি বছৰ গুণ্ডা কি বুলি নাই কলি মোক বছৰ কি নাই চাও এ দাড়ি সেবি নে চেহেৰাই কয় গুন্ডা গুণ্ডা এটা গুণ্ডা বুলি কলা মোক এ আরে কি কইছি বে মোবাইলটো লৈছোন দে বছ কা গুণ্ডা বুলি কৈছা সভ্য নেকি
সামান্য জিয়াতে মোক শুনছোনে তই সেইদিনা যি সোপা চতৌ পতৌ কৰিলি মই বিৰাট লাজ পাইছো নিজে বহুত লজ্জিত হৈছো তই কি কৈছা হে চিয়া আংকা পাতিব পাৰিবি নে তই এই তই জানা শুনা চলি তইতো একবাৰ তো মোক কিবা এটা টিপছ দিব পাৰা বোলে এনকে পতলি চিয়াটো পতপু এনকে কথা ক'ব লাগব আমি হলো গাঁৱলীয়া চলি ভালটো পুৰা পাওঁ ভাল পাওঁটো পুৰা আছে তো বিলাক মাংস নহ'ব পাৰে কিন্তু মৰম কিন্তু হৃদয় ভৰি আছে কিন্তু বুজি নাপালে কি কৰিবি বুজি নাপা তো মানে তোৰ মাথাত মালে নাই তোৰ জ্ঞানে নাই ছোৱালী কেনেকা পাতিব লাগে জ্ঞান নাই হাই এইবিলাক কথা নকবি জ্ঞান বহুত আছে পিছে জ্ঞানটো হৈছে তোক বুজাই দিওঁ মই জ্ঞানটো হৈছে এনেকুৱা এটা বস্তু জাঙিয়া আৰু জ্ঞান একে নিচিনা বস্তু জাঙিয়া আৰু জ্ঞান একে বস্তু কি কয় ভাই বুজি পোৱা নাই নাই একোৱে বুজি পোৱা নাই মই জাঙিয়াটো পিন্ধাটো জৰুৰী কিন্তু বেলেগকতো দেখাই নুফুৰা জ্ঞানটো সেনেকুৱা বস্তু ভিতৰত আছে কিন্তু দেখাই নুফুৰা বুজি পালি কিন্তু চিয়াগিলাক কিয় নপতাই গম পাইছে না আমাৰ কথা কোৱা থং নাই হে পইচা পাতি নাই দুটা পইণ্ট তৃতীয়টো পইণ্ট হ'ল তই কোৱাটো আকৌ জ্ঞান নাই তাৰমানে সেইটো নাই কথা পতা ধংবিলাক আজিকালি চিয়াক লাগেই গম পাইছে না আৰু এক্সপিৰিয়েঞ্চ হোল্ডাৰ লাগে তাৰমানে এক্সপিৰিয়েঞ্চ থাকিব লাগিব আগতে প্ৰেমত পৰি 3বাৰ মান চিয়া 3টা মান লগ ঘূৰা এনেকুৱা লাগব বুঢ়ী খাই পৰা হ'ব লাগিব সেনেকুৱা হ'ব লাগিব তেতিয়াহে চিয়া পতপু হে হামখুৰি খাই আইছি দেখিছা নাই মোক ভাল পাবা আইছি পতিকেল নেকি হেক বা এনকে মই লেভেলে বেলেগটো লেভেল দেখি আহিছি মই একদিন কথা পাতিলো পগলা হৈ আহি গেল মই আকৌ এতিয়া মচন দিম এই ভাই বেলেগ বিপদত পৰছি কিজানি ফুফাই আহিছি কৰচোন এই ভাই চিন্তা কিয় কৈছে একো বিপদ নহয় নহয় ভাই বুজি নাপাকে ছোৱালীটোকে বেলেগ চিষ্টেমৰ আছে এই শাহৰুখ খানক ভাল পাবা আহিছি মায়া হলো নেকি পিছে সোধা সোধ মই এইগিলা সোধা নাই বেলেগ কি হৈছে ভণ্টি শুনছানা নাই কি কৈ আছে শুনি আছো বুজি আছো খেলাখান এতিয়াহে খেলিম এই ভাই এতিয়া সেইগিলা খেলা খেলবা নালাগে বিৰাট ভয়ানক খেলাও এইখান এনেকুৱা এখন খেলা নাই যিখন মই খেলা নাই আৰু এনেকুৱা এখন পঠন নাই য'ত মই হাগা নাই গম পাইছা যাও এইকেইটাই কি বে এইকেইটাই নেকি চিনি পোৱা নাই মোক তিনিটা ৰাখোনে তিনিটা ৰখ না তিনিটা ল'ব নহয় মই যাওঁ বিয়াৰ ৰ'দ নাই ক'ত যাই তই পিঠা বনাই দিম বুলি কৈছে মোক পিঠা বনাই মই লাগবা হানে নহয় লৈ আহিছি মোক কাক লৈছে নেপিনে মাছুলিয়া লৈছে মই খাই নাজানো মই যাওঁ ঐ ক'ত যা বৰ ভাল পাওঁ বুলি কৈছিলে হয় দিয়া বছোৱা মোক ইহঁতৰ পৰা স্কুটি আনি দিয়া ক'ত যাবি এতিয়া বছোৱাই দিয়া ইহঁতক এটা দম দি চাৰ দমত হয়তো ভয় খাই যাব পাৰে মাংস নহ'লে কি হ'ব দাড়িটোতো আছে ক'ত যাবা খুজিয়া তোৰ হাগা লাগছে নেকি বে কি পালাত পলো তহঁতে যদি মোৰ লগত লাগবা খুজিছা পাৰবি নেকি বে মোৰ লগত কি এক মিনিট তই লাগবা খুজিছা যদি মই মহিলাৰ আগত যুদ্ধ নকৰো মায়ে শিকাইছি মহিলাৰ আগত কেতিয়াও যুদ্ধ নকৰিবা মায়ে শিকাইছি গতিকে যাও পিছফালে ফালি পেলাম কি কয় নেবিনিয়া এতিয়া গাত হাত নাদিম মাত্ৰ ফালি পেলাম এটা এটা পিচ কৰি দিম লাগে বল নাই ফালি পেলাই যাও আহ
বৰ বেয়া কাম আছে সিহঁতেও কিন্তু মই তোমাৰ ভাল পোৱাৰ কাৰণে যি হ'লেও কৰিব পাৰিলোঁ এতিয়াতো বুজি পালি অন্তত যে নাম্বাৰটো নাই দি শুনিছা ফোন কৰি কিন্তু বহুত ডিষ্টাৰ্ব কৰিম ফোন কৰি বেছিকৈ ডিষ্টাৰ্ব ইহঁতকো ডাউলাও এই মাৰহে খালা নাই মাৰিহে খালা ৰহ যায় ৰ ভাই অঁ কি হ'ল মানে পতি গ'লে মানে মালদি নে কি ৰ ফালি দিছোঁ এই হয় নেকি অঁ কৈছোন কি কৰিলি ক'ব লাগিব অঁ কৈছোন আচল কথাটো জানিব বিচাৰিছা অঁ ইচ্ছা যাব ভাই তই মালদিহে নেকি দাউৰি আছে লিগিয়াকেইটা প্ৰথমতে গেলোঁ অঁ তাৰপিছত নিজে চাইলোঁ কি হ'ল এই চাৰ্টটো নধৰিবিচোন কিয় চাৰ্টটো খুলি ল'বা নমুনা ষ্টিলি মাৰাই আছে বেয়া হ'ব পেণ্টটো হ'ল জাঙিয়াটো দি ফাইট কৰিম কি দমাই নেবেনিয়া কি হ'ল থিয় হওক এমিনিট অঁ দে 2 মিনিট কি তাৰমানে মই চিয়াটো ভাল পাওঁ অঁ কিবা কৰি মোক নিজে নাথাকে তহঁতৰ চিয়া পাবি মোক সেইটো মোক মাংস দিয়া হাত দিছা বে মইহে এই ব্লেক এণ্ড হোৱাইট টিচাৰ গতিকে তহঁতৰ চিয়া পাবি বেলেগ পতে ল'বি ইটো মোক দি ভাই মৰিলে নেকি বে ই মাৰ মাৰিবা দিছো এনেকে এ বান্দৰ কি হ'লে তোৰ অৱস্থা তই মাৰি এই কি হ'লে মাৰিব দে আমাক এহঁতক এনেকে কৰি মানা নহয় এই এহঁতক মাৰিবই এটা অলপ বুদ্ধি খেলাব লাগিব দে মাৰ কি হয় কি মাৰিব দে মাৰ শেষ কৰি মাৰ এনেই মৰিমে দে মাৰ এ কি কি হ'ল বে ইয়াত কামান লেটছ গ এই কি হ'লে ইয়াত কি মাৰিব দিছো ভাই দে মাৰ তাৰমানে কথাটো শুনিব ইচ্ছা কৰিছে শুন পিছে শুনে যদি মোৰ দুখৰ কথা বেয়া মাৰিছা তহঁতে অলপতো বুজি পালি কথাই মাৰিব দিছো আমাক ইমান তাৰমানে মোৰ এটা ডাঙৰ বেমাৰ এটা আছে মোৰ লাইফ ইঞ্চুৰেঞ্চো কৰাই আছে ঘৰৰ মানুহে 3টা মান কৰছি মই মূল্যে পইচা কেইটা ঘৰত পাব আৰু মৰাৰ লগে লগে তহঁতৰ হাতত মচু বুলি মোৰ এটা নাম হ'ব কৈছে নেকি ডাঙৰ মইতো দুখ পাইছো মৰিমে আৰু আৰু মৰাৰ লগে লগে তহঁত কেছত ফাঁচবি লগে লগে তহঁতৰ টকা পইচা পাব পাব নে নাপায় আৰু এটা মোৰ নাম হ'ব মই ডাঙৰ বেমাৰত মৰা নাই মানুহ হাতত মৰছো যুদ্ধ কৰি মৰছো গতিকে মই বলি চলি মা এতিয়া ক'ত গৈছা এতিয়া এতিয়া মোক মাৰিবা এটা হাত মোক মাৰিবা तेरी मेरी तेरी हमारी प्रेम कहानी रब ने